উঠাই দিয়ক কৈছে যে বেলেগো উঠিব কাৰণ ঠিক আছে বেলেগে যদি উঠে ময়ো উঠিম তে বেলেগে দোকানবিলাক চব আছে কিন্তু মোৰ দোকান হঠাৎকৈ নোহোৱা হ'ব কাৰণটো গোটেইখিনি দোকান আছে কিন্তু মোৰ দোকানখিনি নাই এতিয়া মই কি কৰি খাম এটা দোকান কৰিছে ইমান দিন ৰাজনীতিকত আহি একদম মই বৰবাদ হৈ গৈছোঁ এতিয়া মই জীৱন সংগ্ৰাম কৰি খাবৰ কাৰণে বিচাৰিছোঁ এই জীৱন সংগ্ৰাম কৰি খাওঁতে মই চাহ দোকানত কেইটকা পাওঁ মোৰ জীৱনটোহে বচাইছোঁ মানে 500 বা 600 টকাহে পাওঁ তাতকৈ তাৰ বেছি নাপাওঁ মই 3টাতেহে দোকান খোলোঁ ৰাতিলৈকে 9টালৈকে দোকান 9টা 9:30লৈকে দোকান খোলোঁ গতিকে কেইটকা পাওঁ আমি সেইখিনি এসপ্তাহেই হোৱা নাই দোকানখিনি দিয়া তাতে যদি আমাক এনেকুৱাই কৰে আমি কি কৰি বাচিম কেনেকুৱাই চলিম আমাৰ এসপ্তাহ হোৱা নাছিলে সন্দেহ মানে কি ইয়াতেতো দোকান এইটোতো 100% হ'বই কাৰণ বাকী দোকানবিলাক আছে চুগালীৰ দোকান নোহোৱাৰ কাৰণটো কি নিশ্চয় ইয়াতে সন্দেহ আছে ইয়াতে বা কাৰোবাৰ মানে থাকিব পাৰে কাৰোবাৰ ইনফৰমেশ্যন এইটোৱে আমাৰ সন্দেহ নাই দোকান মই দেখা নাই এতিয়া মই কি কৰি খাম এতিয়া মই এইটো এতিয়া মই মানে উপায়হীন কৰি আছোঁ এতিয়া মই কি কৰোঁ নকৰোঁ এতিয়ালৈকে মই নাই মই আৰু কি মই বিচাৰ কৰিলোঁ মিউনিচিপালিটিতো গ'লোঁ নাই পোৱা নাই মই এতিয়ালৈকে মই আৰু বিচাৰি আছোঁ নাপালে আৰু কি কৰি খাম মই আৰু চুইচাইডৰ বাহিৰে একো ৰাস্তা নাই মই ইয়াতে দোকান কৰি খাওঁতে যদি মোৰ মানুহে এনেকুৱা কৰে মই কি কৰি খাম মই ৰাজনীতিটো শেষ কৰি দিলোঁ গতিকে ইয়াত আৰু ক'বলৈ গ'লে ধুবুৰীতো দিব খুজিছিলোঁ তাতেও দিব পৰা নাই ইয়াতে যদি বছৰতে খাব নোৱাৰোঁ ক'ত যাম কি কৰি খাম মই এটা দোকান কৰি খাওঁতে যদি মই অপৰাধ বা মোৰ দোকান যদি নোহোৱা হয় মানুহে 15 দিন বা 20 দিন মানুহে গেডাৰিং হ'ব সেইটো 100% তাৰ বুলি যে গোটেই দিনে যে এনেকৈ থাকিব এইটো নহয় কিন্তু সেইটো কাৰণে যে মোক এনেকৈ ষড়যন্ত্ৰ কৰি মোক নোহোৱা কৰিব চবেই থাকিবৰে যদি ফুটপাথৰ কাৰো পাৰ্মিশ্যন নাই ঠিক আছে উঠাই দিয়ক মোক ক'বলগীয়া একো নাই কিন্তু চবেই কৰি খাব পাৰে কিন্তু চুগালী কিয় খাব নোৱাৰে চুগালী দোকান কিয় এইটো চুৰিকাণ্ড নহয় এইটো কোনোবা হাতৰ আছে ইয়াত ৰহস্য আছে ইয়াত দুৰ্বৃত্ত মানে লুকাই লৈছে যিহেতু মোৰ দোকানত অলপ ভিৰ হয় কাৰণ চুগালীক ভাল পোৱা মানুহে বহুত আহে চুগালী দোকানে অলপ চাহটো ভাল পায় আৰু চুগালীক মৰম কৰে মানুহে মোক মৰম কৰাৰ কাৰণে মোক